কবিতাৰ শিৰোনাম অভিমান। তুমি জানানে, তোমাৰ এই অভিমানবোৰ মোৰ বৰ ভাল লাগে। তোমাৰ ঠেহ ভাঙিবলৈ যেতিয়া মই মৰমৰ বুজনি দিব লাগে, তেতিয়া এনেকুৱা লাগে যেন ভালপোৱাৰ এই সাম্ৰাজ্যখনৰ ময়েই ৰাণী। অভিমানৰ জঁটবোৰে কেতিয়াবা যদি আউল লগাই, তুমি চিন্তা নকৰিবা, মই তোমাক বেয়া নাপাওঁ। তুমি যিমান ইচ্ছা অভিমান কৰিব পাৰা। তোমাৰ এই অভিমানী মনটোক মই জীপাল কৰি ৰাখিম মোৰ ভালপোৱা ৰুমেৰে। তাত ফুলিবলৈ দিম এজোপা গোলাপ। জোনাক ৰাতি মোৰ কবিতা শুনি তুমি যেতিয়া টোপনি যাবা, মই কল্পনা কৰিম ৰৌদ্ৰোজ্জ্বল এটি পুৱাৰ দৰে তোমাৰ অভিমানবোৰৰ। তুমি মাথো অভিমান কৰিবলৈ নেৰিবা। তোমাৰ অভিমানৰ এটি এটি টুকুৰাৰে মই আমাৰ সপোনৰ অট্টালিকা সজাম, য'ত মৰম নিগৰিব অভিমানৰ মাজেৰে। তুমি মাথো অভিমান কৰিবলৈ নেৰিবা।